পবিত্ৰ ৰামনৱমী তিথি আছিল। সেই উপলক্ষে আমাৰ বিশ্ব হিন্দু মহাসংঘ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা যি আজি পদক্ষেপ লৈছিল সঁচাকৈ বহুত আদৰণীয় পদক্ষেপ। লগতে আমাৰ কোকৰাঝাৰ জিলা বিশ্ব হিন্দু মহাসংঘৰ সমূহ বিষয়ববীয়া লগতে আমাৰ স্থানীয় যিসকল ৰাইজ সনাতনী ধৰ্মাৱলম্বী গোটেইখিনি ওলাই আহিছে। আজি আমাৰ এই শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। লগতে আমাৰ মাজত আমাৰ অমিতাভ চাহা ৰতনদা বুলি সকলোৱে জানে সমাজকৰ্মী, তেখেতে আমাক যথেষ্ট আমাৰ এই শোভাযাত্ৰাৰ ক্ষেত্ৰত মানে আগভাগ লৈছিল আৰু আমাক এই সহযোগিতা কৰাত কৰিছে। আৰু সমূহ আমাৰ যি পুলিচ প্ৰশাসন আমাৰ কোকৰাঝাৰ আৰক্ষী থানাৰ মানে যি আৰক্ষী অধীক্ষক মানে আমাৰ আছে, লগতে তেখেতৰ আমাৰ ষ্টাফ দি পেলাই আমাক এই অনুষ্ঠানটো কৰাত সম্পন্ন কৰাত আমাক সহায় সহযোগিতা সকলোলৈ মোৰ আন্তৰিক অভিনন্দন ধন্যবাদ থাকিম। লগতে আমাৰ মহিলা মাতৃ সংগঠনৰ বহুতখিনি সদস্য জড়িত আছিল আৰু আমাৰ লগত আছে আমাৰ স্থানীয় বাইদেউ আমাৰ যি আমাৰ এই আজি ৰামনৱমী তিথি বহুত সঁচাকৈ বহুত ভাল লাগিছে। সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ। আমি আজি ইমান দিনৰ মূৰত আজি কোকৰাঝাৰত যে আমি অনুষ্ঠিত কৰিছোঁ, বহুত ভালেই লাগিছে। আমি যাতে আৰু আগুৱাই যাওঁ, আমাক যাতে মানুহে সহায় কৰে আৰু আমাক বহুত ভাল লাগিছে। আমি কি ক'ম এইখিনি। আমার আজি মহারামনবমী উপলক্ষত কোকৰাঝাৰ বিশ্ব হিন্দু মহাসংঘৰ পৰা এটা শোভাযাত্ৰা কৰা হৈছে। আজি এই শোভাযাত্ৰাত আমাৰ কোকৰাঝাৰৰ ৰাইজ আৰু আমাৰ সকলো আই মাতৃসকল, আমাৰ ভাই বন্ধুসকল সকলে আমাৰ লগত সহযোগিতা কৰিছে। আৰু আমি আমাৰ কৃতজ্ঞতা জনাইছোঁ আমাৰ অমিতাভ চাহ, তেখেতে আমাক বহুতভাৱে আমাৰ ভাই হিচাপে দাদা হিচাপে আমাক এইটো হেল্প কৰিছে। আমাৰ কোকৰাঝাৰ আঞ্চলিক কমিটিৰ সদস্যসকল, সভাপতি সম্পাদকসকল সকলোকে আমাৰ ধন্যবাদ থাকিল। আমাৰ কোকৰাঝাৰ আমাৰ থানাৰ অচি ছাৰ, লগতে আমাৰ প্ৰশাসন, আমাৰ কামাণ্ড ভাইসকল সকলোকে আমাৰ ধন্যবাদ থাকিল, তেখেতে আমাৰ সহযোগিতা কৰাৰ কাৰণে। আৰু লগতে আমাৰ কোকৰাঝাৰ সৰ্বজনীন শ্ৰী বাসন্তী পূজা উপলক্ষে বাসন্তী মন্দিৰ কমিটিলৈ আমাৰ ধন্যবাদ থাকিল। লগতে আমাৰ সৰ্বজনীন শ্ৰী ৰাধা গোবিন্দ মন্দিৰৰ কমিটিলৈ আমাৰ ধন্যবাদ থাকিল, তেখেতে আমাৰ লগত সহযোগ কৰিছে। আৰু আমি আগন্তুক দিনত যাতে এই পদযাত্ৰাটো আৰু আগতীয়াকৈ ভাল কৰি ল'ব পাৰোঁ, সকলো হিন্দুক মই আহ্বান জনাই আছোঁ যে আমাৰ এই সংগঠনটো আমাৰ এই পদযাত্ৰাৰ লগত আমাৰ প্ৰত্যেক বছৰ ৰামনৱমীৰ লগত সহযোগিতা কৰে আৰু আমি আহ্বান জনাই আছোঁ।